Hello everyone, good afternoon. বৰ্তমান আমি আছো মেঘালয়ৰ মানে নৰ্থ ইষ্টৰ আটাইতকৈ সুন্দৰ আটাইতকৈ ডাঙৰ অডিটৰিয়ামত যোনটো অডিটৰিয়ামৰ নাম হৈছে ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়া। তো অহা 7 আগষ্টত যোনটো ভেৰি এন্থুজিয়ামছ প্ৰগ্ৰেমছ আছে, খুব বেছি এক্সাইটমেণ্টৰ এটা প্ৰগ্ৰেম আমি অৰ্গেনাইজ কৰি আছোঁ টোটেল 7 ছিষ্টাৰক লৈ। তো সেই প্ৰগ্ৰেমটো তো আমি যোনটো অডিটৰিয়ামত কৰিবৰ কাৰণে গৈ আছোঁ তাৰ পৰিৱেশটো মই আপোনালোকক একবাৰ শ্বেয়াৰ কৰিব বিচাৰোঁ। এইটো হৈছে ইয়াৰ পৰিৱেশ, এটা সুন্দৰ পৰিৱেশ, সুন্দৰ বাতাবৰণ। চেণ্ট্ৰেল অডিটৰিয়াম, ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকনলজি মেঘালয়া। খুব সুন্দৰ এটা পৰিৱেশত এটা খুব সুন্দৰ প্ৰগ্ৰেম কৰিবৰ কাৰণে গৈ আছোঁ। ভেৰি এক্সাইটমেণ্ট প্ৰগ্ৰেম হ'বৰ কাৰণে গৈ আছে। তো নৰ্থ ইষ্টত ফাৰ্ষ্ট টাইম TCN এবভ এটা হাই ভল্টেজ ট্ৰেইনিং প্ৰগ্ৰেম। তো যোনটো প্ৰগ্ৰেমত অল নৰ্থ ইষ্ট TCN এবভ লিডাৰ্ছ তো আপোনালোকক ইয়ালৈ এটা ট্ৰেইনিং ছেশ্যনৰ কাৰণে ট্ৰেইনিং ছেশ্যন এটেণ্ড কৰিবৰ কাৰণে আপোনালোকে আৰু আমি সকলোৱে মৌকা পাইছোঁ। যোনটো ট্ৰেইনিং ছেশ্যনত মোক ট্ৰেইনিং দিবৰ কাৰণে কোম্পানীৰ টপ এচিভাৰ, কোম্পানীৰ টপ লিডাৰ্ছ তো মিষ্টাৰ ৰাজেশ যাদৱ ছাৰ আহি আছে। তো এটা সুন্দৰ পৰিৱেশ, যোনটো পৰিৱেশত আপুনি সোমোৱাৰ পাছত তো ডেফিনেটলি আপোনাৰ মাইণ্ডছেট সম্পূৰ্ণভাৱে চেঞ্জ হ'ব। এটা সুন্দৰ পৰিৱেশ দেখা পাইছে আপোনালোকে। তো আমাৰ লগত উত্তম ছাৰো আছে। ছাৰ, খুব সুন্দৰ পৰিৱেশত আমি আছোঁ। বঢ়িয়া। এটা 7 আগষ্ট এটা ঐতিহাসিক প্ৰগ্ৰেম। আমাৰ কোম্পানীৰ টপমষ্ট এচিভাৰ, গ্ৰেট লিডাৰ ৰাজেশ যাদৱ ছাৰ আহি আছে। আমি এইটো হলতে ডেফিনেটলি প্ৰগ্ৰেম কৰিম, এটা ঐতিহাসিক প্ৰগ্ৰেম।